লাগেনে পৃথিৱীৰ আটাইতকৈ দুখন ছবি, যি ছবি দেখিলে প্ৰতিটো মুহূৰ্তৰ তোমাৰ হৃদয়ত কিবা এটা কৰাৰ হাবিয়াস জাগিব? ছবি দুখন লাগেনে? লাগে নালাগে? লাগে নালাগে? আজি ফ্ৰেছাৰ চিঞৰ, এইটো বয়সতে নিচিঞৰি কেতিয়া চিঞৰিবা? আচ্ছা, যিয়ে নহওক, সেই দুখন ছবিৰ কথা ক'ম, যি দুখন ছবি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মটিভেশ্যনেল ছবি। মই আকৌ কৈছোঁ, সেই দুখন দেখি যদি কোনোবাই তেওঁলোকৰ মনত যদি কিবা এটা কৰাৰ প্ৰেৰণা নাহে, পৃথিৱীৰ কোনো মটিভেশ্যনেল স্পীকাৰ, কোনো প্ৰেম, কোনো টিচাৰ, কোনো ভগৱান, কোনো আল্লাহ, কোনো গড, কোনো সাই বাবায়ো তেওঁলোকক প্ৰেৰিত কৰিব নোৱাৰে। ছবি দুখন মই কৈ দিছোঁ, নিজক কল্পনা কৰিবা। এই যে দিনটো পোৱা নোপোৱাৰ হিচাপ, লোন, ইনষ্টলমেণ্ট, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ, এই দিনটো ভাগৰি আহি দেউতাই যে বিচনাখনত বৈ পানী গিলাচে খায়, সেই মুখখন এবাৰ মনত কৰিবা। সেই ছবিখনে যদি তোমাক প্ৰেৰিত কৰিব নোৱাৰে, পৃথিৱীৰ কোনো মহাশক্তিয়ে তোমাক প্ৰেৰিত কৰিব নোৱাৰে। সেই মুখখনলৈ মনত পেলাবা আৰু ক'বা, দেউতা বহুত কৰিলা দিনটোৰ বাবে। মনে মনে নিজক ক'বা, মই তোমাৰ বাবে কিবা এটা কৰি দেখুৱাম দেউতা। পৃথিৱীৰ মই ভাবোঁ সেই ছবিখনে তোমাৰ হৃদয়ত যদি কম্পনৰ সৃষ্টি কৰিব নোৱাৰে, সেই ছবিখন চোৱাৰ পিছতো যদি তুমি 7 বজাত শুই উঠা, পৃথিৱীৰ কোনো শক্তিয়ে তোমাক জীৱনত সফল কৰিব নোৱাৰে। ট্ৰাষ্ট মাই ৱৰ্ড। আৰু এখন ছবি, এই যে আমি কলেজত আহোঁ, পঢ়িছোনে নাই আমাৰ আই একো নাজানে, মনত যে আশা লৈ পঠাইছে ল'ৰা ছোৱালী কলেজলৈ গৈছে, কিবা এটা হ'ব। এই যে আমাৰ বাবে দুখ ভাগৰ নিচিন্তি, আমি মিছা কথা ক'লেও যে সঁচা বুলি আমাৰ আই যে মানি লয়, সেই আইৰ চিন্তাক্লিষ্ট মনটো, সেই চিন্তাক্লিষ্ট মুখখন যদি দেখি তোমাৰ মনত যদি হাবিয়াস নাজানে, মোৰ মাক মই পৃথিৱীৰ আটাইতকৈ সুখী কৰি ৰাখিম, পৃথিৱীৰ কোনো শক্তিয়ে তোমালোক কাহানিও মটিভেট কৰিব নোৱাৰে। এই ছবিখন আজিৰ পৰা হৃদয়ত ফটো তুলি থবা। ইনষ্টাগ্ৰামত ডিপি বহুত থাকে, ফেচবুকত থাকে, মোবাইলটো চেঞ্জ কৰিলে, ইনষ্টা ব্লক হ'লে কি হৈ যায়, ছবিকেইখন নোহোৱা হৈ যায়। কিন্তু এইখন ছবি হৃদয়ৰ ইনষ্টাগ্ৰামত ৰাখি থবা, জীৱনত ডিলিট নহয়। সদায় সেই ছবিখন মনত কৰিবা। যেতিয়াই কিবা এটা বেয়া কাম কৰিবলৈ মন যাব, চঞ্চল হ'ব মন, সেই ছবি দুখন চাবা। আজি ছোৱালী ইমান বহি আছা ইয়াতে, মন নাযায়নে কেতিয়াবা মাৰ্চিডিজ এখন সৎ পথেৰে, দেই মই বক্ৰ পথেৰে কোৱা নাই, খেলি মেলি নকৰিবা, বা হওক যি হওক, বেলেগ সৰু গাড়ী এখনেই হওক, তুমি চলাই লৈ গৈছা, মাক আগত বহিছা, দুইজনীয়ে ছিট বেল্ট পিন্ধিছা, দেউতাক পিছৰ ছিটত বহিছা, শ্বিলঙৰ একা বেকা পথেৰে ডাৱৰৰ বুকু ফালি মাৰ লগত ট্ৰিপ কৰিছা। তাতকৈ এতিয়া কিছুমানে যদি ভাবা যে বাইকত উঠি মই পৰম তৃপ্তি লাভ কৰিছোঁ কাৰোবাৰ সৈতে, সেই তৃপ্তিটো 10 গুণ 1000 গুণ বেছি হ'ব। আজি ইয়াত লিখি ৰাখা। আজি নপঢ়িলে, ক্লাছ নকৰি কিনে আমি যদি বাইকৰ পিঠিত উঠি কাৰোবাৰ পিঠিত উৰি যাব পাৰোঁ, সেইটো বেয়া নালাগে। কিন্তু মাক আগৰ ছিটত, দেউতাক পিছৰ ছিটত বহুৱাই ছোৱালী এজনীয়ে নিজে যেতিয়া গাড়ী লৈ, কৈছোঁ নহয়, শ্বিলঙৰ একা বেকা পথত ডাৱৰৰ বুকু ফালি যদি যায়, কিমান ভাল লাগিব, লাগিব নাই? সেইটো যদি কৰিব আছে জীৱনত, যিটো কৰিব আহিছা, সদায় সেইটোত ফ'কাছ কৰা যে মই মাৰ বাবে কিবা এটা কৰিম। তেতিয়া কি নহ'ব, এই যে 7 বজাত ঠাণ্ডাৰ দিনত উঠিলেও যে এলাহ লাগে, অকণমান শুই লওঁ দে, আজি চুলি নোধোৱাকৈ কলেজ যাম, টাইমটো মেকআপ হৈ যাব, এই প্ৰৱণতাটো নাহিব। 3 বজাতো যদি সাৰ পোৱা, 3 বজাতেই টেবুলত বহিব মন যাব, কাৰণ ইয়াৰ যোগেদিয়ে মই মোৰ আই বোপাইৰ সপোন পূৰণ কৰিব পাৰিম। গতিকে এই দুখন মটিভেশ্যনেল পিকচাৰ সদায় তোমালোকে মনত ৰাখিবা। এটা সাধু কওঁ, আৰু অপ্ৰয়োজনীয় কথাত বিতৰ্ক নকৰিবা। আমি অধিকাংশ সময় অপ্ৰয়োজনীয় কথাত বিতৰ্ক কৰোঁ, অৰ্থাৎ কোনোবাই কিবা এটা ক'লেই লগে লগে খং উঠে, ইগত লাগে, লাগে নালাগে? মোকতো কোনোবাই কুকুৰ বুলি ক'লেও মোৰ একো নালাগে, দে কৈছা দে। আৰু ইউটিউবত কেতিয়া কমেণ্ট দিয়ে, এতিয়াও আছে, মই ডিলিট নকৰোঁ। তোমালোকক দিলে একদম ফেপেৰি পাতি ধৰিলা হয়, হা মোক কোনে কৈছ। 1 লাখৰ মাজত কোনোবা এটাই দি দিব, কোনোবা ফ্ৰাষ্ট্ৰেটেড মানুহ, ঘৰত হয়তো বহুত চিন্তা, জীৱনত একো হোৱা নাই, বিচনাত শুই শুই। মই ভাবোঁ কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে, বিচনাত শুই শুই টেনশ্যন চলি আছে, ইফালে ঘৈণীয়েকে গালি পাৰিছে, পুতেকে গালি পাৰিছে, জীয়েকে গালি পাৰি আছে, একো নাই জীৱনত, নহ'লে মা বাপেকে গালি পাৰি আছে। লিখি দিলে, দীপক শৰ্মা গৈছে ঠাই লিখিছে, ঐ কুকুৰ কি কৈছ। তোমালোকৰ খং উঠি লয় বহুত, আই নেভাৰ ৰিপ্লাই, বা মই ডিলিটো কৰি নিদিওঁ, যে লাষ্ট এতিয়াও আছে, ক'ৰবাত বিচাৰিবা। বহুতে ডিলিট কৰি দিব, ভাল ভালখিনি ৰাখে, ছাৰ আপোনাক বহুত ভাল লাগে, অ'কে থেংক ইউ, ঐ কুকুৰ এইটো ডিলিট।
কিয় জানানে? কিয় সদায় মনত ৰাখিবা, তোমালোকেও দেখোঁ ফেচবুক ছ'চিয়েল মিডিয়াত বহুত কাজিয়া কৰা, কেতিয়াবা ক্লাছৰ মাজতো কাজিয়া কৰা, কিছুমান ল'ৰাৰ মাজত এটা ফাইটিং প্ৰৱণতা থাকে, কোনোবাই বেয়াকৈ ক'লে ঐ চিনি পোৱা নাই লোকেল, কিছুমান লগে লগে এটাইও ফেপেৰি পাতি যায়, এইবোৰে সময় নষ্ট কৰে। এটা সৰু সাধু, মই এজাক হাতী এজাকে ধুনীয়াকৈ জলকেলি কৰি আছিল। জলকেলি মানে তেওঁলোকৰ ছুইমিং পুলত গা ধুই আছিল। ছুইমিং পুলত গা ধুই আছিল অৰ্থাৎ পুখুৰী এটাত ধুনীয়াকৈ গা ধুই আছিল। গোটেইকেইটা হাতীয়ে গা পা ধুই ধুনীয়াকৈ ওলাই আহিল। ওলাই অহাৰ পিছত কি হ'ল, এটা লেতেৰা গাহৰি নলাত একদম গোন্ধ গুঠেই, নলাত লুটি পুটি খাই গাহৰিটো এইফালৰ পৰা আহি আছে। বাকী হাতীকেইটা গুচি গ'ল। এটা হাতী অকণ বেছিকৈ গা ধুলে, সজনা হে মুঝে সজনা কে লিয়ে সুৰেদি পানী ছটিয়াই গ'ল, অকণ পিছুৱাই থাকিলে। হাতীটো যেতিয়া গ'ল সেইফালৰ পৰা গাহৰিটো আহিল। গাহৰিটো বিৰাট অহংকাৰী। কোন এইটো? হাতী? হাতী, অ'কে, ন' প্ৰব্লেম, বাট আই এম দ্য বেষ্ট। গাহৰিটো আহি আছে এইফালেদি, বিপৰীত ফালৰ পৰা হাতীটো গৈ আছে। গাহৰিটোক দেখি হাতীয়ে পথ সলনি কৰিলে, অকণমান দূৰৰ পৰা গুচি গ'ল। গাহৰি থিয় হ'ল। আমাৰ কিছুমানৰ ভ্ৰান্ত ধাৰণা আছে, সেই ভ্ৰান্ত ধাৰণা দূৰ কৰিবা। এই যে কিছুমানে বাইক খুব স্পীডত চলাই নাই, বহুতে ভাবে কি জান, যিকেইটাই চলায় অকাৰণত, যিহে বাইক স্পীডত চলাই ভাবে মই নায়ক, মই হিৰো। আৰু ছোৱালীকেইজনী মোক ঘূৰি চাইছে, ছোৱালীও ঘূৰি চায়, সেইটোও মই লক্ষ্য কৰিছোঁ। চাই যদি ল'ৰাকেইটা এটা হাত চাপৰি বজাই দিয়া, ছোৱালীয়ে চাই না